নিজৰ জীৱন যেন জ্ঞান কৰিব এইবোৰ কথা ইচ্ছা কৰিলে নিজে শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰি ঈশ্বৰক চিন্তা কৰিবলৈ সেই শিক্ষা কৰিব লাগে জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবলৈ তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে হৰি নামৰ বাহিৰে জগতৰ বিশ্বনাথ আৰু কোনো বস্তুৰ দ্বাৰা পাব নোৱাৰে পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে শিকা ঈশ্বৰে আমাক কৰুণা কৰিব তুমি সেইকাৰণে মাজে মাজে হৰি কীৰ্তন কৰা এতিয়া ইয়াত কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব তুমি আমার লগত যাবনে যদি যোৱা বলা আৰু যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থকা মোক সেৱা কৰিবা ভাইহঁত মই বিজ্ঞা কৰিব